নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ঘৰৰ ওচৰতে। এয়া পথাৰ আছে পিছফালে, চাব পাৰে ধুনীয়াকৈ ধান চান লাগি আছে। আৰু আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে, তো চাই থাকক। এইফালে নিৰ্মল ভাইয়ে কেমেৰা ধৰি আছে মোৰ, তো ভিডিঅ'টো তাবাহী হ'বলৈ গৈ আছে, চাই থাকক। বন্ধুসকল, এই ভিডিঅ'টোত কেমেৰা কোৱালিটি বৰ ভাল নেদেখিব পাৰে, তাৰ বাবে ক্ষমা কৰিব। নেক্সট ভালকৈ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। মানে কি ৰিয়েলমি কেমেৰা মোৰ ৰাতি হ'লে কিবা এই কুঁৱলী আহে, তো এনেকৈ কৰি আছোঁ। আৰু বৰ্তমান প্ৰাকৃতিক সৌন্দৰ্যতাৰ পৰা দূৰত আহি মই বৰ্তমান আছোঁ কাজিৰঙাৰে এখন ফেমাছ ৰেষ্টুৰেণ্ট যাযাবৰ বুলি। এখন নতুনকৈ এতিয়া অ'পেনিং কৰা হৈছে, তো ইয়াতে চাওক কি কৰোঁ কি নাই। থাম্বনেইল আৰু কেপশ্যন চাই গম পাইছেই চাগে। আজিৰ ভিডিঅ'ত অলপ ফুড ভ্লগিং হ'বলৈ গৈ আছে। লগতে ইয়াতে কি পায় কি নাই ভালকৈ কথা বতৰা পাতিম আৰু মজাকৈ খাম। তো চাই থাকক ভিডিঅ'টো। মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা যাযাবৰ ৰেষ্টুৰেণ্টত, আৰু ইফালে মোৰ লগত বহি আছে নিৰ্মল ভাই। আৰু ইয়াৰে ইণ্টেৰিয়ৰ ডেক'ৰেশ্যনটো মানে আল্টিমেট দিছে। আৰু বেক চাইডে আপোনালোকে চেল্ফি পইণ্ট চাব পাৰে যে এইটো কোনো ধৰণৰ প্ৰমোশ্যন ভিডিঅ' নহয়। আৰু ইয়াতে মানে মেনুখন চাবলৈ গ'লে বহুত কম দামতে ভাল খাদ্য খাবলৈ পোৱা যায়। আমিও মজাকৈ অৰ্ডাৰ দি দিছোঁ, আপোনালোকেও কেতিয়াবা মন গ'লে আহিব পাৰে। তো ভিডিঅ'টো চাই থাকক। আৰু এটা নতুন লোকেশ্যনত গৈ আছোঁ। দেখিবলৈ পাইছে আমাৰ ইয়াৰ খানা আহি গ'ল, কম দামতে বঢ়িয়া খানা। মানে আমাৰ নিচিনা মানুহৰ বাবে আৰু পূৰা ধুনীয়া জোখৰ দামে চামে মিলিছে। তো চাই থাকক আৰু খাই লওঁ ধুনীয়াকৈ, তাৰপিছত আৰু বেলেগ দেখাই আছোঁ। आप लोग देख पा रहे हैं कि हमारा ऑर्डर आ गया, और यहाँ नूडल्स में गाजर गोभी तरह का सब्जी देकर बनाया है, जिसके वजह से स्वाद माइंड ब्लोइंग है। तो মোৰ হিন্দীটো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব। তো ভিডিঅ'টো চাই থাকক মজাকৈ। ইয়াতে মজা বস্তু এটা আছে, ইয়াত চাওক, ইয়াতে শুবও পাৰি, খালি শ্বুজ নট হিয়াৰ বুলি লিখা আছে। তো এইফালে যেনেকৈ বহিব পাৰে, আৰু ইয়াতে মজা টুল কেইখনমান লগাই দিছে। সম্পূৰ্ণ 6 বছৰমান পিছত আমাৰ কাজিৰঙা অঞ্চলত ৰাস হ'বলৈ গৈ আছে। ৰাসখন দুৰ্গাপুৰত হ'ব। অৰ্কিড পাৰ্কটো সকলোৱে আহিছে, অৰ্কিড পাৰ্কৰ ছাইডতে, তো সকলো আহিব। ইয়াৰ মুখ্য আকৰ্ষণ আছে একদম শেষৰ দিনা 7, 8 আৰু 9 তাৰিখে ৰাস হ'ব। তাৰে 9 তাৰিখে মহিলাৰ দ্বাৰা এই ৰাসখন পৰিচালনা কৰা হ'ব, অৰ্থাৎ ইয়াৰ সকলো ভাও মহিলাই ল'ব। তো ইয়াতে আখৰা কৰি থকা হৈছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকক ভিডিঅ'টো। গাঁৱৰ সকলো পুৰুষ মহিলা মিলি ৰাসত অংশগ্ৰহণ লৈছে, আৰু ইয়াতে সকলোৰে মিলা প্ৰীতি আৰু সমন্বয় দেখিবলৈ পোৱা গৈছে। বেছি কথা নকওঁ, আপোনালোকে আখৰা চাওক, উপভোগ কৰক।